ব্ৰেক মাৰ তোক পালো মই ভালে হ'ল আমাৰ বাৰ বিয়া গম পাইছে নে নাই অ খাবা পাম হে কিয় নাপতিয়ে তই বিয়াত থাকপিয়া লাগবো একদম সবজি কুটৰ পাই কাহি বাচন ফেলে দিয়াক লাগি সব অল এভৰিথিং কাম কৰি দিবা লাগবো পিছে মোক পইচা দিবি না নাই হে তেৰি পইচা কেনে দামে মই আৰু খাবা দিবি না যেমান খা হেমান দিম মাছ আছে মাংস আছে কণী আছে সালাদ আছে মাছ নাখাম কি হাবি মাছৰ মুৰা খাম হে সব দিম দে মাংস নাখাম কেনাই কৰে মাংসৰ মুৰা খাম এ খাবি দে তই চিন্তা নকৰবি আইবি আৰু তোহাৰ বিয়াত আপি আহিব না আপি নাইবো উজনৰ মাছ হাদি আইবো আৰু এটা কথা শুন আপি কুৰমা যেমান আছে মই হেতক আগে মাতছো আপা কুৰমা গিলাখানক বেছি মাতা নাই তই আইবি হা তই এতিয়া যা যেনে তেনে আইবা লাগবি মোক পইচা চইচা একো নালাগে আৰু মাছৰ মুৰাও নালাগে মাংসৰ মুৰাও নালাগে আপি আইব হইনে এ তামাম আইব বাংলাদেশৰ পৰা মানুহ হাদি আইব এই কি আপিৰ পাগলা হৈ সেই কাৰণে ইয়াৰ নাম লুজ কেৰেক্টাৰ ঐ মিঠে আজি ডাংকাতেৰ বিয়া নহয় বিয়া খাব যাবি নে নাযা তাইৰ বিয়া নাযাওঁ মই তাইৰ বিয়া খাবা তাইৰ বিয়া খাবা মই কিয় যামে কিয়া আমাৰ ঘৰতো সব যাব ময়ো যাম তই গেলেনো কি হয় তহঁত গেলি বুলি ময়ো যাম নেকি সেই হাপাতডালৰ মুখখন আৰু মই চাবা যাম নাযাওঁ মই বিয়াত হ'ব দে তই যদি বিয়াত নাযা সিহঁতৰ ঘৰৰ পৰা মই তোৰ কাৰণে কিবা খোৱা বস্তু লৈ আনিম একো বস্তু আনবাৰ দৰকাৰ নাই সিহঁতৰ ঘৰৰ মই একো বস্তু নাখাওঁ সিহঁতৰ ঘৰৰ বস্তু খাই মই পেটো নষ্ট নকৰো আৰু মোৰ মনো নষ্ট নকৰো কি কয় তই ঐ তহঁতে এতিয়া আছে বাৰ বেয়া বুলি কওঁতে ৰাতিপুৱাই 9টাৰ পাই মানুহ ভৰ্তি এই 10টা বজাত দুৱাইছে মই মানুহটো দেখা থিয়া নাই হবা পাৰো কিন্তু দেখছে লেনদেনত একদম চাফা 10টা বাজা নাই 2 মিনিট আছে এই আকে কথা 2 মিনিট 1 মিনিটৰ কি কথা আছে আৰু এটা কথা শুন দেউতি কিন্তু পুৰা কৰবি দু মই উচুলক দিয়া এগলাখান নিজে নাচাওঁ আপি গিলা মস্ত চোৰ কেমেৰাত চাম কিন্তু সব ফটো উঠে লাগব আৰু হেইটোৰ চশমা খুলিলো বিনা চশমা নহাকে ফটোটো যা ফটো আৰম্ভ কৰি দি এটা কথা মালটো অলপ বেছিকে দিব লাগিব তেতিয়া সবৰে ফটো উঠাম মই কেছেট চাই ফেলে তাৰে কোৱালিটি চাই পইচা বাঢ়াই দিম তই টেনচন নলবি যা আৰম্ভ কৰ পুৰা ভালকে কৰ খাবা দিবি কিন্তু মোট খাবি খাবি দে গধূলি হ'ব দে বাপনি আনছে গুচ্ছা কুটি আছো এই আলুৰ বাকলি ভালকে পেলাবি কচা আলু পালি পেলাই দিবি হা হ'ব দে মানে মেইন ৰান্ধনি মইতো লেভেল আছে এইটো হয় নে নহয় এই চলিহা আৰু মোৰ কৰি আছে তহঁতে ইয়াতে হা যা বাটত যা পটকা মাছ যায় যা ঐ তহঁতে ভালকে বনাবি হা মই আহি নিমখ আৰু মছলাটো দিম হা মোৰ সেইফালে কাম আছে নহয় চাৰিওফালে চম্ভালিব লাগে হে হাজাৰ হ'লেও মোৰ লেভেল আছে এইটো এই বাই কাকাই হাত নাহে নেকি আহিব হে সোনকালে আহিবা দিবি বিলয় মেলা কৰিব লাগিব নহয় মই আহোঁ দে এই ৰ কক দিছা তই সেইফালে
এই ভাই যৌচোন যৌ বাহিৰত যৌ কিয়া এই চেলফি উঠব লাগে আহ সেলফি অ'। এইটো অঁ পাৰিবি আহ বাহিৰত যৌ সেলফি উঠি এতিয়া বহি লওঁচোন ভালকে বহি লওঁ ধুনীয়াকৈ চেলফি এটা মাৰচোন ইয়াত কেনেকে সেলফি মাৰিম কি দৌৰিয়েই মোবাইলত দেখোন বৰ ধুনীয়াকৈ চেলফি উঠিব পাৰি এইটো ভালহে হ'ব ঘূৰাই লওঁ কেমেৰাটো ঘূৰাই লওঁচোন তই কেমেৰাটো ঘূৰাই ল এনেকে দে চুইচটো দি চুইচটো 1 2 3 হৈছে নে মই গম নাপাওঁ নহয় ঐ পাপন তই এতিয়া হে আহিলি তোক মই ৰাতিপুৱাই মাতা নাছিলো ভিত্তি উঠা ইয়াতনো কেনেকে সেলফি উঠিব পাৰি বাপ্পা মূৰৰ ঘাম ক'ত পচি গমেই নাই এই নৌকাও নাপজানতে গোটাই গাঁওখন আছিল আৰু দীপৰে ভাত খাৱাৰ সময়ত কেমান আহিব কি হৈছে তোৰ বেয়া বুলি গোটাই গাঁওখনেই জানে তাতে কি হ'ল এই তই কইনা হৈ কিয় কান্দছা ধৰা সি আমাৰ ঘৰত আছে সি কান্দিব লাগে তহঁতে অলপ বুজৱে বাক যা মোৰ এনেই মাথাই কাম এ বাই নাকেনবি তোৰ কপালখন ইমান ডাঙৰ আমি এতিয়ালৈকে বিয়া হ'ব পৰা নাই নাকেনবিচোন বাই একদিন হ'লেও যাব লাগবয়ে বাই তইতো ঘৰতে আছা তইতো বেলেগ ক'ত যাব নালাগে বহি পিছত তই হ'ব দে নাকেনবি অ বাই নাকানবি আই এই জান কিয় কান্দছা ঐ কোনোবাই মাৰিলা নেকি পিছে কিয় কান্দছি দুখ লাগছি আৰু আজি যে বিয়া চিকনা দা সেইকাৰণে বিয়া হলি দুখ লাগে নেকি মোৰ দেখোন দুখ লগা নাই হে ইমান দিন প্ৰেম কৰি আমি বিয়া হৈছো নাকানি পাই লৈ যাব যি হে আপুনি কইনাটো লৈ যাব যি কিয় নিমেই মই দেখোন এটাই থাকিম ইয়া দে তাকো মই নাযাওঁ নহয় নাকানবি দে পিছে নাকান্দিবি দেই যাম আপুনি কান্দিলি ময়ো কান্দিম নাকান্দো দিয়ক গোটেই মানুহখিনিক আপুনি যাই মাত দিয়ক হ'ব দেচোন হ'ব দে কি মাই এটা অলপ ভাল পোৱা নাই গাটো হা নাই মাই ৰাম ৰাতিপুৱাৰ পেৰে ডাং কাটিৰ বিয়াক আহিবা নৰলি ও এঠান বাহিৰে তোক খং কৰিব এখত দৰ কৰি নাংমান অলপ লাগি দিবি দে মাই এই কেমান হাসি মারায় খালি দিন রাত টিফিনত তোর থাকবি ওই রুমালান জানা নাই মাই হাসি মাৰোতে মই লিপষ্টিক গিলা বেয়া হলে চাওচোন নাই দে মাই নাই এ জনাই আহে আইতা এ বাপাই কালিৰ পেৰে বিয়াকে মৰি আছে এঠান বাকি কৰছি কোন খালা কৰছি জসু ও মাই ডাং কাটি বাই বাসা মোক হেৰি বাকাসটোৰ হাত দায়িত্বটো দিছিল নহয় মই ইথান যাই ৰখফে লাগ কালি ৰখিয়া সংকাল বুলি যা ইয়ে জো আমাৰ সোনকালে বলে এই তই এতে ফটো মাৰি থাকিবি নেকি অলপ সিফালে মাৰচোন ইফালে দেখোন মাৰি জানৰ ওচৰত বহোচোন অলপ চাওঁ এই অলপ চাইড দিয়ে এই ভাই তই নাযায় কিয় সিফালে ফটো মাৰবা এটাই মাৰি থাকিবি নেকি এ কা আইছা চাওঁ দি 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 আইনম দে বিয়াখন যে হ'ল ইমান ভাল লাগিল আৰু মোৰ আজি মনটো বিৰাট ভাল লাগছে পাণ মুৰ্গী হে কা বহি লৈচোন এটা তই হ'ব দে এতিয়া কথা হ'ল সংসাৰখন ভালকে চলাবি একদম কাজে পেচে নালাগবি সদায় হাঁহি মাতি থাকবি হ'ব দিয়ক এতিয়া ফটোটো লৈকে মোকে এ কা বেজাই ওজন দেখোন এই সাংঘাতিক বস্তু দিছো জেনেৰেটৰটোকে আনছে হাম পাওঁ এই চাইড 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 কাটিৰ বেয়া কি ভাল লাগছে না কি ডাঙৰকে বাচ্ছি এবাৰ আমি জিলেপিৰ বেয়া খাম দে ভাল লাগছে তই মোক ভালকে ফটো উঠাইছা না বঢ়িয়া ফটো মাৰছো অ ভালে হৈছে দেই ৰ ফটো গিলাখান দিবি আকৌ মোক চব দি দি আৰু মোক 200 টকা লাগব নহয় হয় নেকি মই পইচা দিব লাগিব নহয় নহয় আমাৰ কেমেৰাৰ মালিকক দিবা লাগিব হয় নেকি দে 100 মোক দি যাবি দে হ'ব দে ইমান গৰম দিছি নহয় এ পিকিটাই মোক চাই আছে দেখিছা কৈ ৰহিলা এই মৰণ নহাটি আমাৰ ফালে কেনকে চাই আছে চাচু হাই সি মস্ত বেয়া বস্তু আই কি কৈছা হে ভগৱান ই আগৰ পৰাই বদমাছ সৰস্বতী পূজাৰ দিনাখনে সখী যাই থাকোঁতে সখীকো বেলেগ আফি বুলি জগিছিল গম পাইছা না আগতে বয়া আছিল এতিয়া ভাল হৈছি সেইটো আমাৰ চালু দাদা মই চিনি পাওঁ নহয় ৰ তাক আজি মই কাকা দিমেই হেই ৰৱাই কি হৈছে ভাল লগা হৈছে না মোক চশমা জোৰা মান ল'ব লাগিছিল আৰু ঠৌগা লাগলা হয় গম পাইছা ভাল লগা হৈছি কি হ'লে পাগলা হ'ল নেকি বিয়া খাবাইছে না আপি খাবাইছা
পেটে তই মনে মন থাকচোন আকচিকেন মনে মন থাক কি হৈছে কোনে আপি জকাইছি তই দেখোন মোক দেখানৰ পৰা চকুতে দেখি কিবা এনে এনে কৰি আছা কিয়া হাও কছাম মই চকু কি যায় এনে কৰোৱে সেই বুলি তোক জকাম নেকি কথা কবা আহিছা ও কাকা চাচা তাই মোক কিমান সময় পৰা জকাই আছে জকাইছে মই জকাই আছো কি কৰবি মাৰি দিম নেকি মাৰ মাৰ সুন্দৰ লাগিছে দেই পিছে বিয়া সুন্দৰ চলিছে কিন্তু দেই ভালে ভালে গেছি কাকা কা তই বেজাই ভাল কাম এটা কৰিলি কিবা কৰিলো জাননে মোৰে যে বিয়াখন পাতি দিছা বিৰাট ভাল লাগছি খাওক তামোল খাওক এটা কথা নহয় এই তহঁতৰ বিয়া বয়স পাৰ হৈ যাব ধৰিছে যদি বিয়াখন নহয় কি হ'ব বাৰু সেইকাৰণে যোৱা পাভ যোৱা বিয়াখন হৈ যাব সেইকাৰণে কৰি দিলো আৰু পিছে বিয়া বুলি মই এটা প্ৰেজেণ্ট আনিছো হয় নেকি বঢ়িয়া এই বিয়া বুলি বেলেগ এটা উপহাৰ দিম দেই ঐ কেমেৰা ফটো ল'বি কিন্তু ভালকৈ এইটো হে এইযোৰ চশমা মই তোৰ বাবে আনিছো পিন্ধাই দিওঁ চাওঁ ভাল লাগিছেনে বাৰু গোটেই ৰঙা ৰঙা দেখা পাইছো চাওঁ কইনাটোকো পিন্ধাই দিওঁ এবাৰ চাওঁ কইনাজনী কেনেকুৱা দেখা হয় সুন্দৰ লাগিছে দেই এই তই মোক কিয় ঠেলা মাৰি আছ নাই মই ফটো তুলি আছিলো আজি মোৰে বিয়া আকৌ মোকে ঠেলা মাৰা এই জান মোক দিছো মই এবাৰ পাকঘৰৰ পৰা পককে চাই আহো ইহঁতে এবাৰ কি কৰছি এই মাছ কি ভাজা হ'ল নে ঠিক আছে বাৰু বহা অকণ দেই হয় ভাত খাই যাব দেই নেপায় নহয় মোমাই দেউ বিয়া খাবলৈ আহিলে আৰু টেনচন আহিলো বৌহঁত অহা নাই নি এই আহি আছে ইহঁতে পিছে মোমাই দেউ আজি দেখোন ষ্টাইলটো অকণ বেলেগ বেলেগ লাগিছে হয় না মানে কোনোদিন নেদেখা মানুহ এজনে হাতত ঘড়ী পিন্ধিছে যে এই ৰঙিলে কিনি দিলা হয় নি বিয়া খোৱাৰ কথাটো মই টাইমে চাব নাজানো তাকেতো ভাবিছো আৰু ঠিকে আছে ৰন্ধা বঢ়া জেগাতে বহি আছে আপুনি ভালেই কৰিছে এইটো কোন ঠিক না কি কৰিছ তই আজি বিয়াত দৰা তই এটা মহাৰজা আজি দিন তই তাতে কইনাৰ লগত বহি থাকিব লাগে আৰু ইয়াত ভাত ৰন্ধা জেগাত লাগি আছ যে নহয় কাকা মই মেইন ৰান্ধনি নহয় খানাটো ভাল হ'ব লাগিবতো লেভেল আছে নহয় মোৰ সেইকাৰণে বনাইছো কি হ'ব আৰু তোৰ লগত বুজিছনে এইবিলাক বাদ দে থ বুলিছো থ তই ৰন্ধা বঢ়া কৰিব নালাগে ঐ অকণ ক'ত গলিছ কি কৈ আছ হা তই ইয়াতে লাগ এই দৰাক আহিব নিদিবি ইয়াত বল নাকানবি মাই ভালকে সংসাৰ কৰিবি দে মাই ভালকে চলবি যাই দে ৰে তোক লাগা ভাল বস্তু এটাই দিছি যাই হে ব্যৱহাৰ কৰিবি দে নালগে বৌ মানুহকেইটা যে আইছা মোৰ কি কানছে ৰে মাই নহয় জাংকাতি নাকানবি মাই নাকানবি কান্দা কিয়ানো আজি এনে ভাল দিনত কান্দা নাপে নহয় শুভ দিনটো ইটোৰ কাৰণে কিমান হাহাকাৰ কৰি মৰিছিলি হ'ব দে আচ্ছা হেৰি বেছি কান্দা কথা নকৰবি হা ভালকে ৰাখবি দেখোন কিবা অসুবিধা হ'লে আমি আছো নহয় তোৰ বিয়া নাখায় মানুহজনী চাওঁ কি কৰিছি নহয় বিয়া গান চান গা কি আপি চলি তালা মাতি যা আকৌ আহিলে জিলাপি মোক নেদেখাকে থাকবাই নৰা হৈছে নেকি আজিও এই জান নুশুনাই কিয় কি আমাৰ বিয়া হ'বলগীয়া আৰু বেছি হ'বই নাই বেজাই ভাল লাগছে মোৰ আপোনাৰতো ভাল লাগবই মোৰহে বেয়া লাগছে কিয়া বেয়া লাগব আকৌ তোৰ মই দেখোন এইখন ঘৰতে থাকিম আকৌ বাইক সদায় পাই থাকিবি চাওঁ উঠিয়াচোন মোৰ একেবাৰে ভাগাল লাগি গৈছে কিমান আৰু ঘূৰিমে আৰু আজি মই বিয়া নাপাতো Yeah.